ডিফু চহৰৰ 4 নং ৱাৰ্ডৰ এলেকাধীন তাৰাডঙৰ হুচনীয় বাটপথ ৰাইজ হাহাকাৰ পশ্চিম কাৰ্বি আংলঙৰ বাটপথৰ দুৰৱস্থা ক্ষুব্ধ সৰ্বসাধাৰণ ৰাইজ বুকাজনত বানপানী মহকুমা ধিপতিৰ দ্বাৰা বানপীড়িতক সাহায্য সামগ্ৰী বিতৰণ নমস্কাৰ মই সঞ্জয়তা টৰনপি একাড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজুৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া পিটং বাতৰি অহা যোৱা পথ নে নলা নে হাবিৰ মাজত খুৰুং পথ দেখি ঘপককৈ কোৱা নেযায় পথছোৱা কিন্তু জিলাৰ মুখ্য সদস্যৰ ডিফু টাউন কমিটিৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ এলেকাধীন ডিফু চহৰৰ একাধিক এলেকাতে বৰ সুলভ এই ধৰণৰ দৃশ্য কিন্তু ভঙা চিঙা খুৰুং বা নলা জাতীয় পথটোৰেও নিৰ্বাচন সময় হলে নেতাবোৰ আহে সভা সমিতি কৰে আৰু সভা সমিতিও এই এলেকাৰ পথ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচন জিকাৰ পিছত নেতাসকলে সকলো পাহৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে ডিফু টাউন কমিটিৰ এই 4 নং ৱাৰ্ডৰ এলেকাধীন ভুক্তভোগী ৰাইজে ডিফু টাউন কমিটিৰ 4 নং ৱাৰ্ড এলেকাধীন তাৰাডং অঞ্চল ডিফুৰ প্ৰধান পথৰ পৰা তাৰাডঙলৈ নতুবা তাৰাডঙৰ পৰা টাউনলৈ যাবলৈ ভীষণভাৱে হুচনীয় পথটোৰে অহা যোৱা কৰিব লাগে ৰাইজে শুকান দিনত কেনেবাকৈ চলি যায় কিন্তু বাৰিষা দিনত পথৰ নামান্তৰ এই পথটোৰে অহা যোৱা কৰোঁতে কি ভীষণ কষ্ট হয় বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰোগী তথা বজাৰৰ পৰা চাউলৰ বস্তা বা ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই অনাত হয় অত্যন্ত কষ্ট নলা সদৃশ পথটোৰে অহা যোৱাৰ কষ্টৰ বাবে ৰাইজে দুয়োটা এলেকাৰ মাজৰ বৰষুণৰ পানী অহা যোৱা নলাৰ ওপৰেৰে বাঁহৰ দলং নিৰ্মাণ কৰি অলপ সুচল কৰি লৈছে যদিও নিশা অন্ধকাৰত এই বাঁহৰ দলঙৰ ওপৰেৰে অহা যোৱা কৰাটো বৰ বিপদজনক সাংবাদিকৰ আগত অঞ্চলটোৰ কেইবাগৰাকী পুৰুষ মহিলাই সদৰি কৰা মতে দলংখনো তেওঁলোকে নিজে নিজে বৰঙনি তুলি সাজি লৈছিল বিগত কংগ্ৰেছৰ শাসনৰ দিনত তেওঁলোকৰ এলেকাৰ বিকাশ নহলেও পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ ওপৰত এবাৰ শেষ ভৰসা কৰিব বিচাৰিছে পৰিষদৰ নৱগঠিত বিজেপি চৰকাৰৰ ওপৰত কেৱল তাৰাডং অঞ্চলৰ ৰাইজেই নহয় সমূহ জিলাবাসীৰো বহু আশা ভৰসা আছে বহু দায়িত্ব আছে বিজেপি চৰকাৰৰ পাৰিবনে ৰাইজৰ আশা আকাংক্ষাক বাস্তৱিকত পৰিৱৰ্তন কৰিবলৈ নৱগঠিত বিজেপি চৰকাৰে কেমেৰা পাৰ্সন ষ্টেফন টেৰানৰ হৈতে মংগল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ অহা যোৱা বাট পথৰ সীমাহীন দুৰৱস্থা ভীষণ ভয় আৰু শংকাৰ মাজতে যাতায়াত কৰিবলগীয়া হয় যাত্ৰীসকলে গন্তব্য স্থান গৈ নোপোৱালৈকে হাতত জেউতি লৈ অহা যোৱা কৰিব লাগে পথসমূহেৰে পদে পদে থাকে দুৰ্ঘটনাৰ লগতে অনিশ্চিত মৃত্যুৰ আশংকা বিগত 15-20 বছৰ কাল জিলাবাসীৰ ৰাইজে পথৰ নামত জমদুপ সদৃশ এই সমূহ পথে যাতায়াত কৰি আহি আছে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ চহৰ হামৰেনলৈ ৰাইজে ভীষণ দুখ কষ্টৰ মাজেৰে নিৰুপায়ত অহা যোৱা কৰি আহিছে হামৰেন হৈ যাবলগীয়া বৈঠালাংছ কান্দুলি পথৰ অৱস্থা অতি শোচনীয় কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ একমাত্ৰ সাংসদ বীৰেন সিং ইংটিয়ে হামৰেনলৈ যাবলগীয়া প্ৰায় 60 কিলোমিটাৰ দৈৰ্ঘ্যৰ এনএচি পথ নিৰ্মাণৰ বাবে বিগত 2011 বৰ্ষৰ 12 ছেপ্টেম্বৰত আধাৰশিলা স্থাপন কৰা হৈছিল আধাৰশিলা স্থাপন অনুষ্ঠানত বৈঠালাংছৰ বিধায়ক ডাক্তৰ মানসিং ৰংপি পাৰ্বত্য উন্নয়ন মন্ত্ৰী খৰসিং ইংটি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেং বুকাজনৰ বিধায়ক লেংডুং ইংটি প্ৰমুখ কংগ্ৰেছৰ বিশিষ্ট নেতা কৰ্মীৰ লগতে বিভাগীয় বিষয়াসকলে উপস্থিত থাকে উল্লেখ্য সেই সময়ত ৰংকাম ৱাৰিছা আৰু নেপোলিয়ন কাঠাৰে সেই পথ নিৰ্মাণৰ ঠিকা লাভ কৰে ঠিকাদাৰ দুজনৰ মাজত ৰংকাম ৱাৰিছাই কোনোমতে নিজৰ অংশৰ পথছোৱা নিৰ্মাণৰ কাম সমাপ্তি কৰিলে যদিও নেপোলিয়ন কাঠাৰে কোনো পধ্যে নিৰ্মাণ কাম আগবঢ়াব নোৱাৰিলে যোৱা ৰাস্তা বি নাই ৰাস্তা ইমান বেয়া কোনটো ৰাস্তা এটা ইটো ৰাস্তা ইনিচিয়ালি কয় আৰু আমি বহুত দিগদাৰ হৈ গ'ল ৰাতি ৰাতি বি অহা যোৱা কৰিব লাগে কাম কৰিব লাগে অহা যোৱা বহুত দিগদাৰ হৈ গ'ল এখন বৈঠালাংছ টু খান্দুলি এনএচি ৰাস্তা হয় এখন কোনো চৰকাৰে চোৱা চিতা কৰা নাই আৰু আমি শুনিছো কন্ট্ৰাক্টৰক দিয়া হৈছে বুলি কিন্তু ইঞ্জিনিয়াৰ গাফিলতিৰ কাৰণে এইটো আজি কন্ট্ৰাক্টৰে কাম নকৰা হ'ল শ্যাম শৰ্মা কামপুৰ এনএচিৰ আণ্ডাৰত আছিলে এইখন ৰাস্তাটো
গতিকে আমি এতিয়া যেটো দেখিছো জৰাজীৰ্ণ আমাৰ কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলং যেটো ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কিন্তু আজি ইয়াত মানুহ আহিবলৈ মন নোযোৱা হৈ গৈছে আৰু লাজ লগা কথা আমি কোনো প্ৰশাসন আছে ইয়াত বা পলিটিকেল লিডাৰ আছে MLA আছে কোনো ইয়াত মাত নামাতে গতিকে আমি পাব্লিকে আমি অতি সোনকালে এইটো ৰাস্তা এগেইনষ্টত আমি এতিয়া জংগী আন্দোলন কৰিম বুলি ভাবি আছিলো পিছে যে হুৰু গাড়ী কিটা যাবই নোৱাৰা হৈছে VIP কিটা আহে ডাঙৰ চকা কাৰণে হিয়তে কোনো গম নাপায় ৰাস্তা দেখা নাপায় কিন্তু ভুক্তভোগী আমি ৰাইজ এই ৰাস্তাটো আসলতে বহু দিনৰ পৰা হৈ উঠিব লাগিছিল যেটো কাৰণত হৈ উঠা নাই আৰু যে কন্ট্ৰাক্টৰ বা তেনেকুৱা কামৰ কাৰণে ঠিকাদাৰসকলক যে নিদিয়া হেতু নহয় টকা পইচা সব আদি কৰি মানে ডিপাৰ্টমেণ্টে টেলি দিয়া হৈছিল কিন্তু ইয়াত কাৰ্যকৰী হৈ উঠা ফলত অৱশেষত ব্লেক লিষ্টেড হল ঠিকাদাৰ নেপোলিয়ন কাঠাৰ পৰৱৰ্তী সময়ত পথছোৱা নিৰ্মাণৰ বাবে NM এণ্টাৰপ্ৰাইজ আৰু পূৰ্বাঞ্চলৰ সাপ্লায়াৰ এণ্ড কন্ট্ৰেক্টৰ নামৰ কোম্পানী দুটাক কৃতিত্ব দিয়া হ'ল NM এণ্টাৰপ্ৰাইজৰ কাম ভাল নেদেখাত কাম কৰিবলৈ বন্ধ কৰি দিয়া হ'ল আনহাতে পূৰ্বাঞ্চল সাপ্লায়াৰ এণ্ড কন্ট্ৰেক্টৰ নামৰ কোম্পানীয়ে কাম আৰম্ভ কৰি বৈঠালাংছৰ পৰা 9 হামৰেনলৈ 9 কিলোমিটাৰ পথছোৱা ব্লেক টিপিং দি মেটামটি কাম সম্পূৰ্ণ কৰিলে কিন্তু কামৰ গুণাগুণ উত্তম নোহোৱাৰ বাবে সম্প্ৰতি পথছোৱা জহি খহি গৈছে পথ নিৰ্মাণৰ ইমান দীঘলীয়া ইতিহাসৰ মাজত কিন্তু এতিয়া ভীষণ হাৰাশাস্তি হৈ আহিছে সৰ্বসাধাৰণ ৰাইজ বিগত 15 বছৰ বহুত সহিলে ৰাইজে এতিয়া আৰু মুঠেই সহ্য কৰা নহব আৰু অনতি পলমে পথ নিৰ্মাণৰ কাম হাতত নললে দীঘলীয়া সংগ্ৰামত নামি পৰিব বুলি স্থানীয় ৰাইজে ঘোষণা মতামত ব্যক্ত কৰিছে ৰাইজৰ প্ৰশ্ন কংগ্ৰেছ চৰকাৰৰ দিনত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলেও বৰ্তমান পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণ হৈ উঠিবনে বৈঠালাংছৰ পৰা জসন ইংহি ৰিপৰ্ট কাট নিউজ বুকাজান মহকুমাৰ অন্তৰ্গত বিখাল এলেকাজুৰি সম্প্ৰতি বানৰ কবলত ধনচিৰি নৈখনে যোৱা 20 জুলাইত হঠাৎ উফন্দি উঠি বিস্তীৰ্ণ এলেকা জলমগ্ন কৰে বানৰ কবলত অনেকৰ ঘৰ দুৱাৰ বুৰ যায় বানপানীৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে বানাক্ৰান্তই জানিব পৰামতে মণিপুৰৰ জলসিঞ্চনৰ বান খুলি দিয়াৰ ফলতে ধনচিৰি নৈৰ বুকু অতিমাত্ৰা উফন্দি উঠি বিখাল এলেকাজুৰি প্লাবিত কৰি পেলাইছে ডিমাপুৰ চাৰিয়ালিৰ এলেকা প্ৰবল বানত জলমগ্ন হোৱাৰ উপৰিও বুকাজান আৰু বৰজান এলেকাৰ বৃহত্তৰ অঞ্চল ভয়ানক বানৰ কবলত পৰিছে আমাৰ এই মৰাকুডুৰি গাঁৱত মানে বহুতো ধান খেতিবিলাক লোকচান হৈ গ'ল আৰু তেনেকুৱা বহু মানুহৰ মানে ডাঙৰ ঘৰবিলাক আৰু তেনেকুৱা মানে দুখীয়া মানুহবিলাকৰ ঘৰ বাৰীবিলাক যি সৰু সুৰা ঘৰ আছিলে সেই সকলো আমাৰ এই ধনচিৰি পানী আহি পেলাই গোটেই উটুৱাই নিলে আৰু আধাটো তেনেকুৱা ঘৰ বাৰী ভঙাই বহুতো লোকচান কৰি দিলে আৰু তেনেকুৱা মানুহবিলাক মানে থাকিবলৈ বহু অসুবিধা হয় গোটেই ৰাতি মানে দৌৰা-দৌৰি নিজৰ কাপোৰ কানি নিজৰ ঘৰৰ সকলো বস্তু সমান একো উলিয়াব নোৱাৰা হৈ গ'ল সেই তেনেকুৱা গোটেই ৰাতি মানুহসকলে মানে সেই আলিবাটত বা ক'ত স্কুল ঘৰত বা এই কাৰোবাৰ ঘৰত গৈ তেনেকুৱা নিজৰ জীৱন ৰক্ষা কৰিছে সেই তেনেকুৱা মানে আমাৰ এই গাঁৱত হৈছে হ'লেও আমালোকে মানে তৎক্ষণাত ৰাতিৰ ভিতৰত এইবিলাক হৈ যোৱাৰ কাৰণে আমালোকে মানে কাকো মানে পটকে খবৰ দিবলৈ বা আমি ফোন কৰিবলৈ বা আমি ইফালে দৌৰিবলৈ নোৱাৰা হ'ল মানে পানীটো গোটেই ৰাতি দিনেই ৰাতিয়ে পানী পৰি থকাৰ অৱস্থাত আৰু আমাৰ গাঁৱৰ অৱস্থা দেখিছে আমাৰ গাঁৱৰ অৱস্থা মানে তেনেকুৱা বহুতো ৰাস্তা ঘাটৰ কাৰণে বহুত দিগদাৰী পানী বোকা বৰষুণ আহিলে আমি যাব নোৱাৰোঁ তেনেকুৱা অৱস্থাতে আৰু পুনৰ পানী আহি তেনেকুৱা আমাক বহুত দুখ দিলে সেই তেনেকুৱা আমাৰ গাঁৱৰ দুখীয়া ৰাইজে বা সকলো ৰাইজে তেনেকুৱা মানে দুখত পৰি গৈছে সেইকাৰণে এতিয়া আপোনালোকে আহিছে আপোনালোকৰ অহাৰ কাৰণে আমি আমাৰ দুখ আপোনালোকৰ আগতে আমি এতিয়া কৈ দিছোঁ আপোনালোকে সকলোৱে গম পাইছে আৰু এই সকলো আপোনালোকে গম পায় এই সকলো কাম যাতে আমাক যাতে যেন সহায় কৰে আৰু তেনেকুৱা আমাক যাতে যেন আমাৰ এই মৰাকুডুগুৰি গাঁৱৰ কাৰণে যাতে ৰক্ষা হ'বলৈ বা নিজৰ মানুহৰ জীৱন ৰক্ষা হ'বলৈ যাতে আপোনালোকে জানে আমালোকৰ কাৰণে যাতে এটা সুবিধা দিয়ে যেন মই এতিয়া কোনোবা চাবলৈ আহিছে নেকি কোনোবা চৰকাৰৰ ফালৰ পৰা এতিয়া চৰকাৰৰ ফালৰ পৰা আমালোকে এনেকুৱা ক'বলৈ মন গৈছে চৰকাৰৰ ফালৰ পৰা চাবলৈ আহিছে আমাৰ নুমল মুমিনো আহিছে আৰু আমাৰ তেনেকুৱা ঢেকিয়াল ফুকন আহিছে আৰু তেনেকুৱা অইন পুৰণি লিডাৰবিলাকো চাবলৈতো আহিছে কিন্তু তেওঁবিলাকে চাই মানে তেওঁ গুচি গ'ল তেনেকুৱা সকলো
লিডাৰবিলাকে মানে আহি পেলাই চাই চিতি গৈছে আৰু তেওঁবিলাকে মানে চাই আমি চাম বা আমি এইবিলাক উদ্ধাৰ কৰিম তোমালোকে দুখ পাব নালাগে যিটো আমি গভৰ্ণমেণ্ট ফালৰ পৰা বা আমাৰ ফালৰ পৰা আমি দিবলৈ আছে সেই সকলো মানে আমালোকে আপোনালোকৰ কাৰণে সুবিধা দিম এই সকলো কথা কৈ পেলাই তেওঁলোকে গুচি যায় বোকাজানৰ ঘৰিয়ালডুবি বাদমাহা কঠালগুৰি টিংলিজান আদি কেইবাখনো গাঁৱৰ ঘৰ বাৰী বানে বুঢ়াই পেলাইছে বানৰ ফলত ঘৰ দুৱাৰ এৰি প্ৰায় সহস্ৰাধিক বানাক্ৰান্তই আশ্ৰয় লৈছে সাহায্য শিবিৰৰ বানাক্ৰান্তসকলক বোকাজান মহকুমাধিপতিয়ে চাউল দাইল আলু আদি খাদ্য সামগ্ৰী বিতৰণ কৰে ইয়াৰ উপৰি বোকাজান পৰিষদীয় সমষ্টিৰ সদস্য মাধুৰ্য ঢেকিয়াল ফুকনীয় বানপীড়িতৰ কাষ চাপি বানাক্ৰান্তৰ সুখ দুখৰ খবৰ লোৱাৰ লগতে ভিন ভিন খাদ্য সামগ্ৰী বিতৰণ কৰে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering. BBA, BCA, MSW, Hardware and Software. BA, MA in Physical Education. BSc, MSc in Environmental Science. BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508-207595 or you can also contact in 9854236557. Cut News Channel again penangi tungkhanang wan tila Alfredo the Talent Show. The artist Kirby traditional attire and its innovation. Jong silang litung labangso asyo long interested lote ladak screen long kipi number long nang litung humri ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang tirtang kijun alang, tharwe alang, theso alang, kecho ajam thu, tharmit adu, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। পশ্চিম কাৰ্বি আংলঙৰ কলঙতো কাৰ্বি ছাত্ৰ সন্থাৰ 58তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেন জিলা কমিটিয়ে কলঙৰ ক্ৰুংজেং আকলামত অনুষ্ঠিত কৰে সন্থাৰ প্ৰতিষ্ঠা দিৱস। কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেন জিলা কমিটিৰ সভাপতি চেমছন ইংটিয়ে সন্থাৰ পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰে। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে হামৰেন জিলা কমিটিৰ সভাপতি চেমছন সিং ইংটি আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিষ্ণু তেৰণে। মুখ্য অতিথি হিচাপে যোগদান কৰা ৰাম সিং ৰংহাঙৰ উপৰিও কেএনচিৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী সম্পাদিকা প্ৰতিমা ইংহিপি, কাৰ্বি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি চেমছন তেৰণ, ওমেন কাউন্সিলৰ আহ্বায়িকা বিনা ৰং পিপি, চৰকাৰী গাঁওবুঢ়াৰ সন্থা চিকাৰী কাঠাৰ, খেৰণী প্ৰেছ ক্লাবৰ সভাপতি মোহন তেৰণ, সাংবাদিক সন্থাৰ সভাপতি বীৰেন সিং ইংহি আৰু কেএছএৰ বহু সদস্যসকলে সভাত উপস্থিত থাকে। কেএছএৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি চেমছন তেৰণে ভাষণত কয় যে কেএছএহে কাৰ্বি সমাজৰ হকে উত্তৰণৰ ক্ষেত্ৰত কাম কৰি যাব। ৰাজনৈতিক হাতোৰাৰ বাহিৰত থকা এই কেএছএ সদায় ৰাইজৰ হকে সংগ্ৰাম কৰি যাব আৰু কেএছএৰ ইংলংফৰ সন্দৰ্ভত ছাত্ৰ নেতাগৰাকীয়ে কয় যে ইংলংফ কেএছএ আচলতে RKMS হে। কেএনচিৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপিয়ে কয় যে কাৰ্বি আংলং জিলাত একাংশ উঠি অহা যুৱ সমাজৰ মাজত ভিতৰি বিয়পি পৰা নিচাযুক্ত সামগ্ৰী সেৱন কৰা অভ্যাসৰ পৰা কেএছএহে যুৱতামক উদ্ধাৰ কৰিব পাৰিব। মুখ্য অতিথি হিচাপে যোগদান কৰা ৰাম সিং ৰংহাঙে মুখ্য অতিথিৰ ভাষণত
কাৰ্বি সমাজখন উত্তৰণৰ দায়িত্ব কাৰ্বি ছাত্ৰ সন্থাকে ল'ব লাগিব বিজেপি চৰকাৰৰ সন্দৰ্ভত মত ব্যক্ত কৰি কয় যে বিজেপি দল কাৰ্বি সমাজৰ বাবে কাম কৰা দল নহয় বৰং কাৰ্বি জাতিগত অস্তিত্বক ধ্বংস কৰাৰ পাৰ্বত্য জনগোষ্ঠীৰ ষষ্ঠ অনুসূচীৰ নীতিক ভুলণ্ঠিত কৰা দলহে খেৰনিৰ পৰা বীৰেন সিং ইংহি ৰিপৰ্ট কাৰ্ড নিউজ ডিমা হাছাও আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীটোক বাস্তৱ ৰূপায়ণৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ইতিমধ্যে কাঞ্চজ ডিকমৰ নেতা কৰ্মীয়ে 21 জুলাইত দিল্লীলৈ ৰাওনা দিছে ডিফু ষ্টেচনৰ পৰা নিশা ৰেলত উঠি ৰাওনা দিছে দলে উদ্দেশ্য বৰ্তমান সংসদত চলি থকা বৰ্ষাকালীন অধিৱেশনত অসম পুনৰ গঠন বিলক সংসদৰ মজিয়াত অনুমোদন কৰিবলৈ হেঁচা প্ৰয়োগৰ বাবে কাঞ্চজ ডিকমৰ নেতৃত্বই ৰূপায়ণ কৰিব অনশন ধৰ্মঘট কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰিব অহা 24 জুলাইৰ পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈ এইদৰে সংবাদ মাধ্যমক জানিব দিছে কাঞ্চজ ডিকমৰ নেতৃত্ব খৰচিং তেৰাঙে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ